वेलकम बैक टू माय ब्लॉग चैनल। कि खबर आपलोक सकलोरे भाल और आज होइसे विजया दशमी माने अपना दुर्गा पूजार आज उठुआब। तो मैं तो माने पूजा चाबले एदिनो যাব নোৱাৰিলোৱে जेहेतु आमार आइता ढुकाइছিলে एकमाह हुआ नाছিলে काली एकमाह हो गसे गतिके আজি उलाई गइसु और नारेंगी ACB कलनीर जिखन पूजा है तो आज इतना उठुआबले उलाइसे मैं आपलोक गोटेखिनि भिडिओ देखाइ থাকিম ना आपलोके शेषলৈকে চাই থাকিব बोलो पुवालेके माने एफाले उठाले अलप सलप और माँ लक्ष्मी और गणेशर मूर्ति अलरेडी गाड़ीत उठाइसे मानुह सब रेडी। गणपति बाप्पा और लक्ष्मी मार उठी ललो मैं जीवन एबार प्रथम माने विसर्जन बहुत ভাল लगिसे देखुआम रास्ता देखो केनेकुआ लागे बोलक माँ लक्ष्मीर मुखখন देखिए इमान ভাল लगिसे। भगवान बुरु मनत परिब आमार भगवान আজি दुर्गा माँ आपको जाबगे पर्वत की कय कैलाश पर्वतले न कैलाश पर्वत आहि पेले रेस लैसिले तापा जी आको जाबगे হৈ গল
দেখি যাব ন দেখি ৰৈ চাই থাকোঁ যোৰহাটত আমাৰ বিশেষকৈ ৰৈ চাই থকাহে আৰু গৰালিত বহি তো তেনেকৈ বহুত ভাল লাগে কিন্তু গাড়ীত উঠি আহি মানে ইমান প্ৰথম এক্সপিৰিয়েঞ্চ আৰু কেনেকুৱা লাগিছে সঁচাকৈ চবে ভাল লাগিছে আৰু আমাৰ ইয়াত চব একেবাৰে মাইকী মানুহ ইয়াত মানে মতা মানুহ বুলিবলৈ নাই খালি অকলে পোৱালি এটা আছে আৰু ল'ৰা মানুহৰ লগত আৰু আমাৰ গান বাজানা একো নাই আমাৰ গাড়ীখনত আমি অকল নিজে চিঞৰি চিঞৰি আহি থাকিব লগা হৈছে যোনে যিমান পাৰিছে চিঞৰিছে আৰু জয় দুৰ্গা মাইকী জয় দুৰ্গা মাইকী বাবা মানে একদম বেয়াকৈ থৈছে মানে পুৰা লৰি গৈছে কৈছোঁ নহয় চবে ধৰি যাব লগা হৈছে চব পোৱালীয়ে পুৰা ধৰি আছে মানে স্পীড ব্ৰেকাৰ আহিলে মানে একদম পৰি যায়গৈ চাবলৈ আহিছে যোনখিনিত মানে বিসৰ্জন দিয়ে আহি আছে আৰু লাহে লাহে মানুহবোৰ এইফালে
ৰাতিত আমি পালোহি আহি আৰু ঘাটৰ আপুনি পৰিৱেশটো চাওক ঘাটত পূৰা ভিৰ লাগি আছে আৰু আমাৰ গাড়ী এতিয়ালৈকে অহাই নাই আমিহে অকল আহি পাইছোঁ গাড়ী অলৰেডি সিফালে আছেই মানে আহিয়ে পোৱাহি নাই আৰু আমি ৰখি আছোঁ তেতিয়াহ'লে আৰু যেতিয়া বিসৰ্জন দিব সেইখিনি আপোনালোকক দেখুৱাম আৰু লাহে আমাৰ মানে গাড়ী আহি পাইছেহি আৰু মানে গাড়ী নহয় চৰি আচলতে আমাৰ মা দুৰ্গা আহি পাইছেহি আৰু মা আহি পাইছেহি আৰু এতিয়া ঘাটত এতিয়া বিসৰ্জন দিব হ'ব আৰু লাহেকৈ হাই ফ্ৰেণ্ডছ তো তেতিয়াহ'লে আমাৰ মানে হৈ গ'ল বিসৰ্জন দিলোঁ আমি মা দুৰ্গাক আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ উভতি বেয়া লাগে সেইটো মুহূৰ্তত বহুত বেছি বেয়া লাগে তো আপোনালোকে যিখিনি বিচাৰে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু পালোহি মানে মা দুৰ্গাৰ বিসৰ্জন দি পেলাই আমি এতিয়া আহি একেবাৰে পূজা মণ্ডপ মানে আমাৰ কলনী একদম পাই গ'লোহি আহি আৰু বিদায় দিয়াৰ সময়ত একচুৱেলি বেয়া লাগিছিলে আৰু বেয়া লাগিবই আৰু এইটো নিয়ম দিবই লাগিব উপায় নাই আৰু ভিডিঅ'টো যদি আমাৰ আজি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই পুনৰ আন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ।